শ্ৰদ্ধা ৰাইজ, ইয়াৰ সজাগতা তথা উদাহৰণস্বৰূপে আজি আমি প্ৰথম অসম আৰক্ষী কৰ্মী বাহিনীৰ অধিনায়ক মহোদয়াৰ আদেশ তথা অনুপ্ৰেৰণাৰ লগতে AFPF অৰ্থাৎ আসাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চৰ নৱনিযুক্ত শিক্ষাৰ্থী জোৱানসকলৰ উদ্যোগত এখনি কাল্পনিক ছুটি বাটৰ নাটক আয়োজন কৰিছোঁ। শ্ৰদ্ধা ৰাইজ, আমি জনাবলৈ পাই সুখী যে আজিৰ নাটক ভাগ লোৱা কলা শিল্পীসমূহ আৰে এইটো সঞ্জু নহয়নে বাৰু? হয়, পিছে তোৰ নামটো কি আছিল? কেলে তোক যে কলেজৰ প্ৰথম দিনা সৰু মিৰিণ্ডা বুলি আইৰণৰ পানী খুৱাইছিলোঁ, তাৰমানে পাহৰি গ'লি ন? চালা ৰাজা হাৰামি তই। কেনেকা একদম বঢ়িয়া। তোৰ আছো আৰু ৰে। আচ্ছা, তই কচোন ইমান দিনৰ মূৰত বাৰু তোৰ আজি কি মনত পৰিলে কলেজখনলৈ? এই আজি ৰিজাল্ট দিব বুলি শুনিলো, সেয়েহে আহিলো ৰিজাল্টটোকে চাবলৈ। তোৰ এতিয়াও মন আছে মোৰ, তই এই কলেজত এই এডমিশ্যনৰ দিনাই অহা, তাৰপৰাতো তই এক্সাম দিবলৈও অহা নাই। আবে কলেজ আহি কি কৰিম, এনেওতো পাছ কৰিমেই, আৰু এইবোৰ কলেজ পঢ়া মোৰ একেবাৰে মন নাই। গম পাইছোঁ দে। আমাৰ প্ৰেষ্টিজৰ কাৰণে মই কলেজত এডমিশ্যনটো লৈছোঁ। আচ্ছা, তই ৰিজাল্ট চালিনে নাই বাৰু? নাই চোৱা, তই চালিনে? মই চালোঁ নহয়, মই পাছ কৰিলোঁ আৰু মই কেনেকৈ আছোঁ তোৰ ৰিজাল্ট তই চাচোন চা। দে হা নাম ইয়াত থাকিব লাগে, ফটো মাৰিছিলোঁ মই। চাচোন চা এবাৰ, তই ভালকৈ চা। ইয়াত নাম নাইচোন দেন তোৰ। কি ক'লি? কি ৰাজা? নামটো নাই ইয়াত তোৰ। মোৰ নাম নাই? তাৰমানে মই কি ফেইল কৰিলোঁ ৰাজা? মোক কি হ'ব ৰাজা? পাপা মোৰ কি হ'ব ৰাজা? মোক কি হ'ব ৰাজা? মই ফেইল কৰিলোঁ ৰাজা, মই ফেইল কৰিলোঁ। ঐ ৰবি ছাৰ মোলৈ চাহ একাপ লৈ আন। ছাৰ মই চাহ বনাই আছোঁ ছাৰ। লৈ আন। ছাৰ ইয়াত চাহ লওক ছাৰ। ছাৰ আজি সঞ্জু বাবা ৰিজাল্ট দিব বুলি শুনিছোঁ ছাৰ। কি হয় ছাৰ। হয় নেকি? ঠিক আছে, মই অফিচৰ পৰা আহোঁতে এটা ডাঙৰ মাছ লৈ আহিম। তই এইটো ধৰ, মই অফিচ যাওঁ। হ'ব ছাৰ। ঠিক আছে। মোক পাপাই ঘৰত সোমাবলৈ নিদিব, মই ফেইল কৰিলোঁ। পাপাই ঘৰত সোমাব নিদিব। গম গমিয়া সুৰ মাতালৰ আমি চোৰ নেকি? কি কোৱাহে বছ? আমি মৰাহি, ৰাতি সদায় মৰাহি হম। আমি মৰাহি নহয় আমি চোৰ নহয়, মৰাহি ৰাতি গম গম হ'ব। এইটো আকৌ কোন দে? এই ভাই এই মক্কেল কোনটো আৰু কান্দি আছে নেকি বে? মই ফেইল কৰিলোঁ। আমিও কত এক্সাম ফেইল কৰিলোঁ, এক্সাম দিলোঁ, এক্সাম দিয়ে থাকো, ফেইল কৰিয়ে থাকো, আমি কিবা তথাপিও আমাৰ লাইফ বিন্দাছ। দৰ্জা বাহিৰ অলপ খানা হাত ধৰক না বছ। অকমানে মজাৰ নাম আৰু খাবি মাইণ্ডটো ফ্ৰী হ'ব। মজা ন, মজা মজা।
পাৰিবি নে ঘৰ ক'ত তুমি মক্কেল ধৰক পেলাব ইমান গধুৰ যে খুৱাব লাগে আকৌ ইমান ৰাতি হ'ল সঞ্জু এতিয়ালৈকে ঘৰ নাই পোৱা যায় ছাৰ আপুনি ভাতকেইটা খাই যাওক ছাৰ মই সঞ্জুৰ কাৰণে অকণমান ৰৈ দিওঁ ছাৰ ঠিক আছে তই তালৈ ভাতটো বাঢ়ি থবি মই ভাতটো খাই লওঁ সঞ্জু মদ খাই আহিছে সঞ্জু 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 তই মদ খাই আহিছ বাবা মই ফেইল কৰিলোঁ বাবা কি সঞ্জু তোক মই আছে ফেইল কৰিলোঁ বাবা काम का महफिल शानदार होना चाहिए বস মানুহ চাৰিটা গিলাছে তিনিটা জলদি কৰা একো নাই মিলাই মিলি এখনকে মাৰি দে আৰু বস এইটো প্ৰথম ৰ পেক মক নিচাটো বেছি ধৰিব মাল কম আছে মজা এই নলীটো ফ্ৰী লাগি আছে ফ্ৰী হৈ গৈছে প্ৰথম পেক জিনজিননি দ্বিতীয় পেক নিচা নিচা এই চংগৰা কৰিম বস বস আরে খবৰটো বস বস কৃষ্ণ 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 মাল কম ৰপেক মাল নিচা বেছি ধৰিব মাল আৰু লাগিব আরে চালাই বেক টু বেক মাল খাই আছে ৰে দেখিছ নাই ৰাতিলৈকে চলাব লাগিব বহুত টেনচন দূৰ কৰিবলৈ এইটো মাল ওলাই দিলে ৰে তোৰ লাইফ চেঞ্জ হৈ যাব তই এইটো খাই চা তোৰ লাইফ চেঞ্জ এইটো নেজানিব বস এই মই আছো মই শিকাই দে এই ভাই এটা শ্বট মাৰ তোৰ লাইফ বিন্দাছ উৰি ফুৰিবি আকাশত এই ভাই অলপ মাৰ মন্দৰ লাগিছে নে কিমান মিটাৰ ওপৰত ৰুইছ আৰু 2 কিলোমিটাৰ যাব লাগিব বাছ এইটো শৰ্মা এতিয়া জিংগা লালা হৈ যাব আপুনি চিন্তা কৰিব নালাগে যাব পাৰিবি না ঘৰ ৰঘু ছাৰ ছাৰ মোৰ 2000ৰ পৰা 5,000 টকা কি হ'ল ছাৰ আপোনাৰ পইচাটো ছাৰ সঞ্জু মোবাইল হৈ গ'ল ছাৰ কি মই তাক বহুত ৰখালোঁ সঞ্জু পইচাটো নিলে ছাৰ ই নুশুনিলে তাক আজিৰ পৰা ঘৰত সোমোৱা বন্ধ কৰ মই অফিচ যাওঁ আৰু সি যদি আহে তই ঘৰত সোমাবলৈ নিদিবি মই অফিচ নহা পৰ্যন্ত তাক ঘৰত সোমাব নিদিবি ছাৰ চালা আজি এটা কাষ্টমাৰ অহা নাই বে এনেকৈ হ'লে বিজনেছ চলিব কেনেকৈ বছ ভাল লাগে কৰিম বছ মোক ভাল লাগে কৰিম বছ মোক মাল লাগে পইচা ক'ত মাল এনে পায় নেকি কৰিম বছ পুৰা 5,000 টকা আছে কৰিম বছ মোক মাল লাগে কৰিম বছ মোক মাল লাগে কৰিম বছ যা খাই তই মৰ অ ৰঘু ছাৰ তই মন কৰিছনে সঞ্জু আজিকালি ইমান ৰাতি ঘৰ সোমাহি চাচোন এতিয়ালৈকে ঘৰ আহি নাই পোৱা ছাৰ আপুনি এটা কাম কৰক
ছাৰ আপুনি এবাৰ পুলিচক খবৰ দিয়ক ইয়াৰ ক'ত বা পৰি আছে তই ঠিক কৈছ আমি থানাৰ পৰা আহোঁ ব'লক ছাৰ ক'ত বা থাকে ইমান ৰাতি হ'ল চাচোন আমি থানাৰ পৰা আহোঁ ব'লক ছাৰ মাথাত ডবা বজাই থকা নিচিনাহে লাগিছে আৰু এই বাছ আছে বে হেঙা আছে ৰাতিপুৱা হওক যিয়ে হওক বলক দুপেক এটা মাৰি দিওঁ অ মজনু আছে মাল যোগাৰ কৰি আছো এই বাছ এইটো সঞ্জু নিচিনা লাগিছেচোন ঐ এইটো সঞ্জুৱে দেখোন এই সঞ্জু চালা আমাৰ কৈ মত আহিবে আমি এনেকে পৰিব নাই কিন্তু দেই আরে উঠ না এই বস এইটো মই নোৱাৰিছিলোঁ আপুনি ধৰি চাওক কিবা এটা উঠা দে ঘূৰ লগাই দে এই মাৰি দিম কুমলীয়া ল'ৰা দুখ পাই ঐ চালা আরে উঠ না এই মৰিলে নেকি বে চাচোন এইটো উঠ চালা আৰু মাল খাবি ৰবেকটো বেছি মাল তই এই বস কি হ'ল এইটো গ'ল এইটো চাওকচোন আপুনি চাওক মই কিবা এটা গণ্ডগোলে পাইছোঁ দেই বস এই ভাই শুন না এই গ'ল নি বস পলাক বস পলাক নহ'লে পুলিচে সঞ্জু 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 মাছ নাই মানে সঞ্জু মাছ নাই এবার দেউতা বলে মাছ সঞ্জু সঞ্জু মাছ নাই এবার দেউতা বলে মাছ সঞ্জু সঞ্জু ছাৰ আপুনি ধৈৰ্য ধৰক ছাৰ আপুনি নেকান্দিব ছাৰ মই নাকান্দিম মই কি নাকান্দিম চকুৰ আগত মোৰ সঞ্জু মোক এৰি গুচি গ'ল আৰু মই নাকান্দিম সঞ্জু ৰঘু তই কি বুজিবি দেউতাক ছেড়ে তোমার থাকোঁতে যদি পুত্ৰক ত্যাগ কৰিব লগা হয় কিমান কৰোঁ না মই আজি মোৰ মুখখনে বুজিছে সঞ্জু 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 তোক যদি মই আগে চকু দিলোঁ হয় তই চাগে মোক এৰি নগ'লি হয় ন সঞ্জু সঞ্জু সঁচাকৈ টকাৰ হেঁপাহে মোক অন্ধ কৰি পেলালে মই ইমানেই অন্ধ হৈ পৰিলোঁ যে পুত্ৰ ইমান বেয়া দিশলৈ গতি কৰিলে আৰু মই গমকেই নাপালোঁ সঞ্জু ৰঘু তই দেখিলি নাই দাসে এখন ঘৰৰ সংসাৰলৈ কেনেকৈ অন্ধকাৰ নমাই আনিলে আজি মোৰ সকলো আছে টকা আছে ধন আছে মোৰ সকলো আছে খালি মোৰ একো নাই খালি মোৰ একো নাই সঞ্জু